নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু ময়ো ভালে আছোঁ। আৰু আজি মই ভিতালী আপোনালোকৰ মাজলৈ বহুত দিনৰ মূৰত এটা ভিডিঅ' লৈ আহিছোঁ আৰু ভিডিঅ'টো আপোনালোকে ধুনীয়াকৈ চাই থাকক। আৰু এতিয়া ৰাতিপুৱা হৈছে 7:42 হৈছে আৰু মৰ্ণিঙে হৈ আছে। সকলোকে গুড মৰ্ণিং দিছোঁ মোৰ ফালৰ পৰা। মনটো বেয়া লাগি আছে, এটাও ভিডিঅ' দিব পৰা নাই, আপোনালোকৰ মাজলৈ আহিব পৰা নাই। সেইকাৰণে আকৌ আজি বহুত দিনৰ মূৰত আহিছোঁ গুড মৰ্ণিং হৈ। আৰু আপোনালোকে ধুনীয়াকৈ ভিডিঅ'টো চাই থাকক আৰু মই দেখুৱাই থাকিম ক'ত কি কৰোঁ। আৰু বকুলৰ তলেৰে গ'লে এটা হ'লেও বকুল মূৰত ল'ব লাগে, সেইকাৰণে মই এটা বকুল লৈছোঁ। মানে আইতাই শিকাই দিছে, সেইকাৰণে লৈছোঁ। আৰু এতিয়া মূৰত লোৱা বকুলটো। তাৰপিছত এইটো হৈছে ৰাতিপুৱাৰ মৰ্ণিং পৰিৱেশ। পূৰা নিস্তব্ধ হৈ আছে পৃথিৱীখন। আমৰ গাখীৰ এটা আম খাব আছিলোঁ। আৰু ইয়াত কি ধুনীয়া, আৰু দুদিনমান পিছত আৰু ধুনীয়া লগা হ'ব। এইবিলাক যেতিয়া ৰুলে কি ধুনীয়া লগা হ'ব। আৰু এইবিলাক পথাৰ ৰুই আছে। আৰু এতিয়া মই ইয়াতে ৰুম খুৰী সেইজনী, তাৰপিছত খুৰীৰ ওচৰত যাম, গৈ উঠি অলপমান শাস্তি কৰিম। আৰু পথাৰত এইবিলাক হালঘিলা উৰাই আছে। এইবিলাক পথাৰ হালঘিলা, বৰটোকোলা বুলি কয়, আমি হালঘিলা বুলিয়ে কওঁ। আৰু এতিয়া পথাৰত নামি যাম। বোলে আইতাই ড্ৰেছ পাতি কৰি ল'লে। যাই আছোঁ তোৰ ওচৰত যাই আছোঁ। এইটো আমাক খুৰীয়ে মোক মাতিছে, মই নাপাই এক ৰুবা আহিছা, মই এতিয়া যাম। জোকটো নাই দা, যাই আছোঁ। কেমেৰামেন আইতাজনী। আৰু এই আমাৰ খুৰীয়ে ৰুই আছে। বোকাত খোজকাঢ়োতে ভৰি চৰি বিষাই গ'ল। এয়া বোকা খোজকাঢ়ি আহিলোঁ। এয়া এতিয়া ভুই ৰুম আৰু আমি। আমাৰ মাটিবিলাক কালি আইতাই ৰুইছে। কেইদিনমান আহিছিলে আমাৰ মানে ৰোৱাকৈ, ককাই মাতিছিলে হাজিৰাকৈ। তাৰপিছত এতিয়া মানে আকৌ চবে নিজৰ ৰুবলগীয়া হ'ল। হোৱাৰ কাৰণে মানে এতিয়া মানুহে নোপোৱা হৈছে। সেইকাৰণে আমাৰ আইতাই ৰুইছে। আৰু অকণমান আছে, এইখিনি মানে আইতাই ৰুই দিছে। এইখিনি আছে আৰু এই ৰুবলটো আছে। তাৰপিছত আমাৰকেইজনী শেষে হ'ব, শেষ হ'লেই হ'ল, শেষ। আৰু ময়ো ৰুম এতিয়া। আৰু আমাৰ এইয়া খুৰীয়ে ৰুই আছে, ৰাতিপুৱাই আহিছে খুৰী। আৰু এয়া পথাৰৰ দৃশ্যটো ইমান ধুনীয়া মৰম লগা দৃশ্য। আৰু সেউজীয়াৰ মাজত থাকি বহুত ভাল লাগে। পানীৰ মাজত, সেউজীয়াৰ মাজত থাকিতো মই বহুতেই ভাল পাওঁ। কিন্তু পানীত নামিব অলপ ভয় লাগে, তলৰ ফালৰ পৰা যদি আহি কিবাই ধৰে। আইতাই ৰুই আছে আৰু মোক ৰুব নিদিয়ে, ককা আৰু দেউতাই ৰুব নিদিয়ে। কিন্তু আইতাক জোৰ কৰি আইতাৰ লগত আহিব মানা কৰিছিল, কিন্তু মই আহিছোঁ। আৰু আমাৰ ইফালে ফুৰোৱা বুলি কয়, আপোনালোকৰ ফালে কি বুলি কয়? মানে এয়া যে পেক দিয়া বুলি কয়, কিছুমানে পেক ৰোৱা বুলি কয়, কিছুমানে ফুৰি ৰোৱা বুলি কয়। আমিতো ফুৰি ৰোৱা বুলিয়ে কয়। এতিয়া আমি ফুৰি ৰুব আহিছোঁ। আৰু ময়ো আৰু খুৰী ছোৱালী আইতাই মই এবাৰ মাত দিব যাব দি আছে, কিন্তু মানে সেইকাৰণে মই যাব পৰা নাই। সাগৰতে নদী পাৰ কৰি যাব লাগিব, ৰাস্তাই নাই যাবলৈ, চবফালে ৰুইছে। এই বহুত দূৰ, এই আলিটো দি যাব দিছে, আলিটো দি যাওঁ এবাৰ, আলিতে যাব দি আছে। মই মানে ৰুমে আছে, মোক ৰুবা নিদিলেও মই ৰুমে খাম। আৰু এটা বস্তু দেখি আছোঁ, মই কোনফালে দি আছোঁ, মই মানে আমাৰ ৰোৱাৰ মাজে আহিছোঁ। তাৰপিছত আৰু বৰমা এটাই চাই আছে মোক। তাৰপিছত বৰমাই জানো ক'ব, আকৌ মইনা বুলি মাতে, মইনা মোকো উঠ বুলি ক'ব ভিডিঅ'ত। যাব লাগিব বৰমাকো আৰু এবাৰ উঠাই দিম। আৰু গৈ আছোঁ আৰু পথাৰৰ মাজেৰে গৈ ভালে লাগে। পানী ভাগৰ লাগি গ'ল, কিমান খোজকাঢ়িলোঁ। এই আইতা আমাৰ ভাগৰ লাগছি, যাই আছোঁ। আৰু এইটো বৰমা, এই হাত দাঙি দিছি। চাই আছে মানে, দে তাৰ পৰাই চাই থাক। ক'ত জোক আছে মানে? আৰু মই মানে নামনো, কাৰণ পানী থকা বস্তুত বহুত জোক থাকে। মই ইয়াতে পানী আছে, মই এপিনে আহিছোঁ, মই সেইকাৰণে ওপৰতে আছোঁ অলপমান। আৰু এইবিলাক চব পানী। আৰু খুৰীয়ে ধুনীয়াকৈ ৰুই আছে নহয়, মই মানে ভয় খাওঁ এতিয়া জোক আছে বুলি। ক'ত জোক? তো ভৰি দেখোন সিডাল দাপানা
बाय बाय टाटा गुड बाय गया টামানতে গুৰিক মানে ভয় গ'লো আৰু এইটো অলপ বোলা জোক আছে মই বাৰু এইটো বোলা উঠো এইটো কৈছো আঙুলটো ভাঙিল মোৰ এইটো বোলা আপা জোক আছে আৰু মোৰ ভৰি অৱস্থা কাই লৈ গ'ল ভৰি ৰ'ব আহিছিলোঁ কিন্তু ৰ'বা নেদে ৰ'বা আহিছিলোঁ কিন্তু কঠিয়াত হাত দিয়াৰ আগতে নে ইংগিত দিছে মানে কি নৰা তই নৰা তই ৰুবা নালাগে সেইকাৰণে মই যাওঁৱে আৰু এনেই থাকি মই কি কৰোঁ ৰুবা চুবা নেদেই সেইকাৰণে মই যাওঁ এতিয়া ঘৰত যাওঁ দাই বাই বাই আইনা আছে বোলে লাহে লাহে যাব দিছে যাওঁ দে খুৰী আহি আছো আৰু এতিয়া ৰুম বুলিছিলোঁ এতিয়ালৈ ঠিক কৰি ল'লো বেয়া নেদিলা এতিয়া আহি দিওঁ তাৰপিছত আৰু ৰুবা চুবা নাপাওঁ যদি আকৌ চালে বুলি হ'ব হ'ব দে চালৈ এতিয়া ৰবাই নিদিলা আহিবাই দিলা এই আমাৰ ককাৰ বাটত মানে চকতো কাণ্ডাল লৈ পেলাই ৰৈ আছে আৰু চাই আছে মানুহবিলাক কোনফালে ক'ত গৈছে এইবিলাক এইবিলাক কথা আমাৰ এইবিলাক হৈ আছে আৰু ফুৰা ফুৰি এইবিলাক ওচৰৰে এইবিলাক তেনেকৈ ৰাস্তা ৰৈ আছে সোনকালে ঘৰ আৰু মানে বহুত দিনৰ মূৰত ভিডিঅ'টো বনালোঁ আৰু যদি মোৰ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু নতুন নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহি থাকিম আৰু আজিলৈ বাই বাই লগতে মোৰ মিঠু বাই বাই কোৱা বাই বাই হাই দিবা